ছাত্ৰীক বুৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাৰ ঘটনা দবকাৰ এখন বিদ্যালয় সাংস্কৃতিক অনুষ্ঠানতে অঘটন বিতৰ্কত হুজাই নীলবাগান মডেল স্কুলৰ কৰ্তৃপক্ষ বিদ্যালয় অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞাৰ এই কাণ্ড অধ্যক্ষ বৰভূঞা খকিয়নি জিলা আমচুৰ নৃত্য পৰিৱেশনৰ সময়ত ছাত্ৰীক পিন্ধিবলৈ দিছিল বুৰ্খা ছাত্ৰীক বুৰ্খা পিন্ধাই ডিজেৰ তলত নাচিবলৈ দিয়ে শিক্ষকে বিদ্যালয়খনত অশৃংখল কাৰ্যকলাপৰ অভিযোগ ইয়া দেখুৱাইছো দৃশ্য জঘন্য নিজ মানসিকতাৰ যি কাণ্ড এই কাণ্ডৰ বিৰুদ্ধে আমি তীব্ৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আইনগতভাৱে আমি প্ৰতিবাদ কৰিম আইনগতভাৱে তেখেতৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত হ'ম গতিকে আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞাই বিনা চৰ্তে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে যে সাংস্কৃতিক অনুষ্ঠানত মনোৰঞ্জন কৰিব লাগে শৈক্ষিক দিশত মানসিক দিশত আগবঢ়াৰ ক্ষেত্ৰত যি ধৰণৰ কাৰ্যসূচী ল'ব লাগে সংস্কৃতিৰ লগত জড়িত থকা কাৰ্যসূচী ল'ব লাগে আমি সম্পূৰ্ণ সমৰ্থন কৰোঁ আৰু কৰি আহিছোঁ কিন্তু দেখা গৈছে যে এই সাংস্কৃতিক অনুষ্ঠানৰ নামত একাংশ নৃত্য একাংশ গানক বিকৃত ৰূপ দিয়া হৈছে আৰু ডিজে নৃত্যৰ নামত বিকৃত ৰূপত বুৰ্খা পৰিধান কৰি পেলাই নৃত্যক বিকৃত ৰূপ দি পেলাই উদ্ভণ্ডালী নৃত্য কৰোৱাই ডিজে গানত যি ধৰণে উদ্ভণ্ডালী কৰোৱা হৈছে আৰু নাচ গান কৰোৱা হৈছে আৰু অত্যন্ত তাৎপৰ্যজনক বিষয়টো হ'লে সেই একে সময়তে মঞ্চৰ কাষতে সেই অধ্যক্ষ ফাইজ মোহাম্মদেও তেওঁলোকৰ লগত এই গানৰ ডিজে গানৰ লগত মতলীয়া হৈ জঁপিয়াই নৃত্যত ব্যস্ত হৈ আছে কিন্তু তেওঁ এই ধৰণৰ যি কাৰ্য কৰিছে সেই কাৰ্যৰ বিৰোধিতা কৰিছোঁ নৃত্যক বিকৃত কৰাৰ আমি বিৰোধিতা কৰিছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকলক এই বুৰ্খাক অপমান কৰা হৈছে মহিলাসকলক চূড়ান্তভাৱে অপমান কৰিছে গতিকে সেই যি নিকৃষ্ট কাণ্ড জঘন্য কাণ্ড নিজ মানসিকতাৰ কাণ্ড সেই কাণ্ডৰ আমি বিৰোধিতা কৰিছোঁ সাংস্কৃতিক অনুষ্ঠান আমি বিৰোধিতা কৰা নাই সাংস্কৃতিক অনুষ্ঠান হ'ব লাগে সুন্দৰভাৱে হ'ব লাগে সকলোৱে সমৰ্থন কৰিব পৰা হ'ব লাগে সাংস্কৃতিক অনুষ্ঠানৰ নামত ইছলাম ধৰ্মাৱলম্বী লোকসকলক অপমান কৰা বুৰ্খাক অপমান কৰা কাৰ্য আমচুৱে কোনো কাৰণতে সহ্য নকৰে ইয়াৰ বিৰুদ্ধে যিমানখিনি যথাসম্ভৱ পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত আছোঁ